Hello everyone! ভিডিওটো দেখি গম পাইছে নিশ্চয় যে আমি কৰবাত গৈ আছো হয় আমি এটা বহুত ধুনীয়া জায়গালৈ গৈ আছো আৰু আপোনালোককো ভিডিওটোৰ জৰিয়তে লৈ গৈ আছো আৰু চাই থাকিব হেখলৈকে আৰু চাওকচোন ৰাস্তাটো কিমান ধুনীয়া আৰু পৰিৱেশটো চাওকচোন গোটেই গছ-গছনি হেউজিয়া চাৰিওফালে আৰু এখন হৈছে দেউৰী বস্তি আমি মানে এয়া জাগুন পাৰ হৈ গৈ আছো আমি গৈ আছো অৰুণাচল নামচাই গৈছো তাত সকলোৱে জানে ফেসবুকতো একেবাৰে দেখি আছো ইউটিউবতো ভিডিও দেখি আছো যে তাত বহুত কিখন ৰেজৰ্ট আছে বহুতে তাত থাকিবলৈ গৈছে আৰু এতিয়া নতুনকৈ এখন খুলিছে টুংটাও বুলি বহুত দিনৰ পৰা মানে প্লেনিং কৰি আছো কিন্তু মিলা নাই হঠাৎ মানে হাজবেণ্ডৰ সেইফালে খাৰচাঙত কিবা কাম এটা আছিলে আৰু তাৰ পৰা বেছি দূৰ নহয় তো লগতে ময়ো গলো আৰু তালে যাওঁ বুলি ক'লো তেতিয়াহে মিলিলে আৰু চাওকচোন ৰাস্তাবোৰ ইমান ধুনীয়া অৰুণাচলৰ এটা গাত নাই আৰু এয়া পালোহি এটো সাইডে সোমাই যাব লাগে এইকনে অকমান যি সোমাই যোৱাটোকা বেয়া ৰাস্তা কিন্তু অৰুণাচলৰ ৰাস্তা কি ধুনীয়া আমাৰ নিচিনা এফালৰ নহয় একো পেলনীয়া বস্তু পেলাই থোৱা নাই একো গাটো নাই ইমান স্মুথ হয় ভাল লাগে পৰিৱেশটো এফালে গৈ পানি আৰু এয়া আমি পালোহি টুংটাও ৰেজৰ্ট আৰু মোৰ মাতটো সৰ্দি কাহ জ্বৰ হৈছিলে হেতু কাৰণে ভয়েস ওভাৰ কৰিছো কাৰণে মোৰ মাতটো এনেকুৱা লাগিছে আৰু ভিডিওটো হেখালৈকে চাই যাব আপোনালোকে Hello everyone, welcome back to my channel. মই নতুন এটা vlog লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আমি আজি আহিছো টুংটাও ৰেজৰ্ট অৰুণাচলত আছে বহুত দিন হ'ল আমি আহিমকে আহিবই পৰা নাই ভিডিওটো দেখি আছো ইউটিউবতো দেখি আছো আৰু ফেসবুকতো দেখি আছো সব আহিছে জোৰহাট শিৱসাগৰ হেফালৰ পৰাও আহিছে মানে বহুত দূৰৰ পৰা আহিবলৈ মন গৈ আছে চাই পানি আমাৰ দেৰিয়ে হ'ল অহা আহিলো আৰু আজি মিলিলে আমি দুজনে আহিছো আৰু আপোনালোককো দেখাই থাকিম ইমান ধুনীয়া ৰেজৰ্টখন মানুহ হৈছে আজি মানডে হয় দেওবাৰে বহুত ভিৰ হয় হেতু কাৰণে অহা নাছিলো আৰু লিমিটেডে দিয়ে আজিকালি ৰিজৰ্ট বিলাকত ইমান মানুহ নিদিয়ে হেতু কাৰণে কিছুমান ঘূৰিও গৈছে মই দেখিছো ভিডিও বিলাকত হেতু কাৰণে আৰু আপোনালোকে চাই থাকিব ভিডিওটো হেখলৈকে দেখাই থাকিম আপোনালোককো ধুনীয়া কি আছে ইয়াত আপোনালোকেও আহিব পাৰিব কেতিয়াবা যোনে নাই হা তেন্তে ভিডিওটো চাই থাকিব হেখলৈকে এফালে সব পুৰা একদম পানী আছে পুৰা মানুহে হাতুৰি আছে আপোনালোকৰো লাগিছে নেকি বাৰু এয়া একদম মালদ্বীপছৰ নিচিনাকৈ বনাইছে বুলি যেনেকৈ মোৰ লাগিছে আমাৰ ইয়াত কিমান ধুনীয়া জেগা আছে নহয় জানো নৰ্থ ইষ্টত ফৰেনলৈ নগলেও হ'ব হয় নাই ইয়াতে চাব পাৰি ঢেৰ জেগা আছে ধুনীয়া ইয়াত আহি ভালে লাগিছে বহুত দূৰৰ পৰা মানুহ আহিছে ফুৰ্তি কৰিছে আমি দুটানো কি ফুৰ্তি কৰিম পানীত নামিবলৈ আমাৰ ইমান হেৰিও নাই আগতে এবাৰ আহিছিলো সামখে ৰেজৰ্ট বুলি ইয়ালৈকে তেতিয়া নামিছিলো মাহঁতৰ লগত আহিছিলো তেতিয়া আৰু আপোনালোকে আহিলে একদম ঢেৰ মানুহৰ লগত আহিব দেই তেতিয়া এয়া চাওক এনেকৈ নিশ্চয় ফুৰ্তি কৰিব পাৰিব পুৰা চিঞৰ বাখৰ কৰি ফুৰ্তি কৰি আছে আৰু মই মানে ইয়াত কি কপিৰাইট লাগিবৰ কাৰণে ভলিউমটো কমাই দিলোঁ কাৰণ ইয়াত গান বজাই থৈছে
ইয়াতে আহি ভালে লাগিছে ইয়াতে অকলে অকলে বহি পানীতে ভৰিকেইটা দি আছোঁ পানীখিনি বহুত ঠাণ্ডা বহুত ভাল লাগিছে আৰু এফালে চাওক এটা ঘৰো বনাই দিছে এনেকৈ মানুহবিলাকে ৰেষ্ট ল'বৰ কাৰণে ইয়াত মানে বহিবৰ কাৰণে আৰু এফালে ৰাইট চাইডে এটা ছুইমিং পুলো দেখা পালোঁ এয়া ব্যৱস্থা কৰি আছে কিজানি গধূলি এনেকৈ ছুইমিং মানে মানুহে কৰিবৰ কাৰণে কিন্তু আমি তেতিয়া নাপালোঁ আৰু আৰু এইবিলাক দেখিছেনে ইয়াতো থাকিবলৈ সুবিধা দিছে যদি মানে আপোনালোকে বহুত দূৰৰ পৰা আহে থাকিবৰ কাৰণে এয়া সুবিধা কৰি দিছে তেতিয়াতো আৰু বেছি ভাল লাগিব চাগে ৰাতি ইয়াতে এতিয়া অলপ টাইম ৰ'লোঁ তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছোঁ বেলেগত খামগৈ ক'ৰবাত ইয়াত খাবলৈ তেনেকৈ ইমান খাচ নাই দেখা খাবলৈ কাৰণে ইয়াত নাখাওঁ বেলেগ ক'ৰবাত খামগৈ গৈ পানি ইয়াত বহুত মানুহ হৈছে সোমবাৰ যদিও বহুত মানুহ হৈছে আৰু দেওবাৰটো বহুত মানুহ হয় বেছিয়ে হৈ যায় তেতিয়া আৰু আপোনালোকেও আহিব যোনে যোনে নাই অহা ভাল লাগে পৰিৱেশটো ভাল ফূৰ্তি কৰিবলৈ ভাল লগ হ'লে বেছি ভাল আমাৰ এতিয়া লগ আমি দুজনহে আৰু কিনো ফূৰ্তি কৰিম বেলেগকে চাইছোঁ আৰু ভাল লাগিছে চাই পিনি আৰু ভিডিঅ'টো চাই থাকিব আৰু আজি বতৰটো ভাল কৰিলে বেছি ৰ'দো নাই দিয়া গুপগুপনিয়াটো আছে ৰ'দ দিয়া নাই সেইকাৰণে মানুহবোৰে আজি ভালো পাইছে আৰু বতাহো মাৰি আছে গছ গছনি ইয়াত বেছি আছে সেইটো কাৰণে ভাল হৈছে আৰু আমি খানাটো তাত নাখালোঁ ওলাই আহি পিনি গল্ডেন পাগোডা টেম্পলটোৰ ওচৰতে এখন ধাবা আছে তাতে আমি খালোঁহি তাতে আমি বইল থালি দিলোঁ আৰু তাত দিছে আমাক এয়া টোপোলা ভাত দিছে তাৰপিছত এয়া বিলাহী চাটনি তাৰপিছত এয়া ৰঙালাও আগৰ বইল তাৰপিছত এয়া কলডিল বইল দিছে তাৰপিছত এয়া আলু ভাজি এয়া একদম চিম্পল থালি আৰু লগতে আমি এক্সট্ৰাকৈ দিছোঁ এয়া পৰ্ক বেম্বো শ্বুট তাৰপিছত এতিয়া ইমানেই ভোক লাগি আছে এতিয়া আমি খাই লওঁ আৰু এতিয়া আমি খাই বৈ ঘৰলৈ উভতিছোঁ আৰু ইয়াৰ ৰাস্তা চাওক চাই গৈ থাকক কিমান ধুনীয়া আৰু আমিও চাই গৈ থাকোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক এটা কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে জলদি আৰু মই এয়া আবেলি টাইমতে আপলোড দিওঁ এতিয়া কাৰণে বাই বাই টেক কেয়াৰ